বেসনৰ চিলা বনাবলৈ প্ৰথমতে আমাক 1 কাপ বেসন লাগিব সৰু পিয়াজ এটা কাটি লৈছো বিলাহী এটা কাটি লৈছো ক্যাপসিকাম সৰু ক্যাপসিকাম এটা কাটি লৈছো দুটা জলকীয়া লৈছো আদা অলপমান কুটি লৈছো আৰু জালুক অলপ গৰমাই গুৰি কৰি লৈছো আৰু হালধি আৰু নিমখ আমাক জোখমতে লাগিব এতিয়া আমি ৰেচিপি ষ্টাৰ্ট কৰোঁ তাৰ কাৰণে মই বেসনখিনি বাটি এটাত বাকি লৈছো তাত এতিয়া গুৰি কৰি থোৱা জালুক অলপমান দি দিছো ইয়াৰ পিছতে মই নিমখ আৰু হালধিখিনি জোখমতে দি লম এতিয়া ইয়াত কাটি থোৱা পিয়াজ বিলাহী আদা জলকীয়া আৰু ক্যাপসিকামখিনি এড কৰি দিব এতিয়া ইয়াত অলপ অলপকে পানী দি পেলাই বেটাৰ এটা ৰেডি কৰি লম আমি খুব ডাঠ নকৰিব আমাৰ বেটাৰখিনি ৰেডি হৈ গৈছে ইফালে মই গেছত তাৱা এখন বহাই লৈছো একদম অলপমান মিঠাতেল দি লব তাতে এতিয়া অলপ অলপকে বেটাৰখিনি আমি দি পেলাই চিলা তৈয়াৰ কৰি লম অলপমান বেকাতেৰা হ'ব পাৰে কোনো কথা নাই এটা সাইড হৈ গলে আমি লুটিয়াই দিম আৰু দুইটা সাইড আপোনালোকে চিলাখনৰ ভালকে হেকি লব আৰু হৈ গলে গেছৰ পৰা নমাই থব এইটো প্ৰসেছতে মই বাকি কেখন চিলাও বনাই লৈছো আৰু দুইটা সাইড হৈ গলে মই নমাই পেলাই থৈ দিম আৰু মোৰ ইমান 1 কাপ বেসনেৰে এইটো সাইজৰ 3খন চিলা তৈয়াৰ সো আজি বেসন চিলা ৰেচিপি ৰেডি হৈ গল এতিয়া মই ইয়াক দৈ অলপমানত কোলা নিমখ আৰু জালুকৰ গুৰি দি সাৰ্ভ কৰি লৈছো তেতিয়া আসলতে আপোনালোকে সসৰ লগতো খাব পাৰে কিন্তু দৈ লগত খালে বেছি হেলদি হয় আৰু এটো যেতিয়া হেলদি ব্ৰেকফাষ্ট ৰেচিপি বুলি কৈছোৱে এতিয়া মই খাই চাওঁ অলপমান খুব বঢ়িয়া হৈছে আৰু মইটো এটো প্ৰায় ব্ৰেকফাষ্টত বনাওৱে আপোনালোকো নিশ্চয় ট্ৰাই কৰি চাব ঘৰত আৰু এই হেলদি ৰেচিপিটো যদি আপোনালোকে ভাল পাইছে তেন্তে এটা লাইক কৰি দিব মোৰ ভিডিঅ'টোত আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থ্যাংক ইউ